যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ গাত বস্ত্ৰ নাই, তেনেলোকে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি ঘৰত দৈত্যৰাজে হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমালোকো হৰিনামৰ আৱশ্যক কিয় বাচা? ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু তুমি হলা বৰ বিজয় দৈত্যৰাজে হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু, সেই কাৰণে বাচা হৰিনাম ললে তোমাৰ পিতৃ তোমাৰ নাম শুনিলে তেওঁ সময় একেবাৰে উদ্যমান হৈ পৰে বাচা। মই মোৰ পিতৃক এই কথা কম, তেওঁ মোৰ কথা নিশ্চয় কাৰণ তেওঁ বুজিছো বাচা, তুমি চেষ্টা কৰিলে পাৰিবা। এতিয়া যাওঁ বোলা, সৰুবৰ পাওঁতে মই তোমাক দুই চাৰিটাকে শিকাই দিম। আহা প্ৰহ্লাদ। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন দস্য প্ৰকৃত বন্দন বিষ্ণুত এ কৰিবা দেহা। মই যেতিয়া মাতৃৰ গৰ্ভ দাখিলো, তেতিয়াই মই আপোনাৰে কোন বিদ্যাৰ আঞ্চিনা মই দেখে দেখে ঘূৰি ফুৰা হয়তো মূৰ্তি কেতিয়াবা কৰিব শুনিব পাৰা। এতিয়া আমি সময় নষ্ট নকৰো, যাওঁ বোলা।